নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভাল। অভিশপ্ত 2025 বৰ্ষটো পোনপ্ৰথমতে অসমবাসী হিয়াৰ আমঠুৰ জুবিন দাক আমাৰ মাজৰ পৰা কাঢ়ি নিলে। আজি আকৌ সাংস্কৃতিক জগতৰ শোকচাহ পৰিছে। বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা দেৱ আৰু আমাৰ মাজত নাই। তেওঁ বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ এই ভিডিঅ'টোৰ যোগেদি। নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁ য'তেই আছে কুশলে থাকক। আজি ভিডিঅ'টো ইমানখিনিয়ে আছিল। অনাগত দিনসমূহত আপোনালোকে বিচৰা খবৰসমূহ মই দিবলৈ চেষ্টা কৰিম। বেলেগ এক ভিডিঅ'ত আপোনালোকৰ মাজলৈ আহিম। আজি ভিডিঅ'টো ইমানখিনিয়ে। ধন্যবাদ।